নমস্কাৰ দিব ওলাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কটন কলেজৰ পৰা আটক কৰি অনা হয় 3জন ছাত্ৰক। আটক কৰি অনা ছাত্ৰকেইজন মানস কমল, মৃগাংক আৰু ঋষিকেশ বুলি জনা যায়। পাণবজাৰ থানাত উপস্থিত হৈ কটন কলেজৰ ছাত্ৰ একতা সভাৰ নেতৃত্ব। কলেজৰ চৌহদৰ ভিতৰ ভাগৰ পৰা আটক কৰি অনাৰ বাবে অসন্তুষ্ট ছাত্ৰ একতা সভা আৰু জানিব পৰা মতে বিজেপি নেতাক আক্ৰমণ কৰাৰ বাবে আটক কৰিছে বুলি জানিবলৈ পৰা গৈছে ছাত্ৰকেইজনক। এই মুহূৰ্তত আমি জনাই আছোঁ এই গুৰুত্বপূৰ্ণ খবৰ। কটন কলেজৰ 3জন ছাত্ৰক ইতিমধ্যে আটক কৰা হৈছে আৰু পাণবজাৰ থানাত উপস্থিত হৈছে কটন কলেজৰ নেতৃত্ববৃন্দ। এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰি আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য আছামিজ টাইম। এটা হ'ল মৰ্ণিং ইভিনিং চিনিয়ৰ কোচিং ৰিপৰ্ট হয়, আৰু নাইটটো আমাৰ অপশ্যনেলৰ কাৰণে নাইটত এৰিয়া কণ্ট্ৰল অফিচাৰে ফৰ আৱাৰ ছেফটি, বিকজ কোচিং মেইনটেনেন্স ৰিপৰ্টত অকলে ডিউটি কৰিব নোৱাৰি, ৰাতি কোনো নাথাকে। তো কালি যেতিয়া অন ডিউটি ষ্টাফত মোৰ লগত মোৰ ইভিনিং ষ্টাফ আছিল টি ৰামুদা, তেওঁ কৈছে দাদা আপুনি ইয়াত অকলে কৰিব, আপুনি বেটাৰ এৰিয়া কণ্ট্ৰল অফিচত গুচি যাওক। বলক তেওঁ মোক লগত লৈ গ'লে। তো ভায়া বেডৰল এটা অফিচ ৰাস্তা আছে, সেইটো অফিচ দি তোৰত গৈছোঁ। মই গৈ থাকোঁতে য'ত মানে চাহ দোকানকেইটা থাকে তাতে কেইটামান 4-5জন ল'ৰা মানুহ আছিল, য়াং ল'ৰা 18 to 25 এজ। সিহঁতক কৈছে দাদা অলপ চাই দিব, ডিউটি হৈছে, ক'ত ডিউটিত যাওঁ, কি কৰোঁ। তো সিহঁতক নামটো কৰিছে, নামটো কওঁ, নামটোও মোৰ জানে দীপজ্যোতি বুলি। তাৰপিছত ডাইৰেক্টলি স্নেচ মাই হেডফোন আছিল, চেইন আছিল, স্নেচ কৰি লৈছে।